চৰাইদেউ জিলাত আমাৰ ইয়াত যোৱা 5 তাৰিখৰ পৰা 10 তাৰিখলৈকে আমাৰ সীমান্তৱৰ্তী যিখন ৰাজ্য আছে নাগালেণ্ডৰ তাৰ কাষৰ নামতলা চাব চেণ্টাৰ আৰু চাব চেণ্টাৰৰ আণ্ডাৰত হাতীকেম্প বুলি এখন গাঁও আছে। সেই হাতীকেম্প গাঁৱত তাৰমানে এই ডেংগু কেছ বিশেষকৈ ধৰা পৰিছে আৰু আমি 5 তাৰিখৰ পৰা 10 তাৰিখলৈকে সেই এৰিয়াৰ 9টা চেম্পল কালেকশ্যন কৰা হৈছিলে। টেষ্ট কৰোঁতে সেই চেম্পল কেইটাৰ এটা পজিটিভ কেছ ওলাল ডেংগু আৰু ইতিমধ্যে আমি সেইটো কেছটো ডেংগু পজিটিভ বুলি গম পোৱাৰ পিছত আমি সেই এৰিয়াটোত আমি অলৰেডি ছাৰ্ভে কৰা হৈছিল। ফিভাৰ এক্টিভ ফিভাৰ ছাৰ্ভিলেঞ্চ কৰা হৈছিলে। পিছত আমি যোৱা 10 তাৰিখে আমি তাত আকৌ গম পালোঁ যে 8টা কেছ আকৌ ডিটেক্ট হৈছে। এটা কেছ তাৰমানে ঢুকাইছে আৰু লগে লগে আমি 11 তাৰিখে আমি সেই এৰিয়াটোত গোটেই নামতলা চাব চেণ্টাৰৰ আণ্ডাৰত হাতীকেম্প গোটেই এৰিয়াটোতে আমি ফিভাৰ ছাৰ্ভিলেঞ্চ কৰিব দিলোঁ আৰু আমি এটা টীম গঠন কৰি দিলোঁ। সেই টীমটোৱে গোটেইখিনি ইনভেষ্টিগেশ্যন কৰিলে গোটেই এৰিয়াটোত আৰু আমি এটা হেল্থ কেম্পো অনুষ্ঠিত কৰিছিলোঁ 11 তাৰিখে আমি সেই হেল্থ কেম্পটো কৰি আকৌ আমি 66 নাম্বাৰ আমি চেম্পলছ লৈছিলোঁ। তাৰ সেই 66টা চেম্পলৰ ভিতৰত আকৌ আজি আমি গম পালোঁ যে 9টা কেছ আকৌ পজিটিভ ওলাইছে। টোটেল কেছ এতিয়ালৈ যোৱা 10 তাৰিখে 8টা আছিলে আৰু আজি গম পালোঁ যে আৰু 9টা পজিটিভ ওলাইছে। টোটেল তাৰমানে 78টা কেছ এতিয়ালৈকে চৰাইদেউ ডিষ্ট্ৰিক্টত ধৰা পৰিছে। আমি বৰ্তমান তাৰমানে ডেথ মাত্ৰ এজনেই আমি হেৰি কৰা মতে সেই নামতলা এৰিয়াৰে সেইখন হাতীকেম্প গাঁৱত এজন 23 বছৰীয়া এজন যুৱকৰ মৃত্যু হৈছে আৰু বাকী বৰ্তমান আমি ডেংগু ৰোধ কৰাৰ বাবে বিভিন্ন পৰ্যায়ৰ আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ ফালৰ পৰা ব্যৱস্থা লোৱা হৈছে। আমি আজিও তাৰমানে জেগাই জেগাই যিখিনি এফেক্টেড এৰিয়া তাত আমাৰ টীম গৈছে আৰু পাব্লিক এৱাৰনেছ কৰা হৈছে যিমানখিনি পৰা যায়। তাৰপিছত আৰু চ'ৰ্চ ৰিডাকশ্যন কৰাৰ কাৰণে আমি অন্যান্য ডিপাৰ্টমেণ্টৰ সহায় লৈ যদি চ'ৰ্চ ৰিডাকশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু আমি ফগিং কৰিছোঁ। যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ। ফগিং এতিয়াও কণ্টিনিউ হৈ আছে। আমি কিছুদিনলৈ অন্ততঃ ফগিংটো কণ্টিনিউ ৰাখিম। যিখিনি এফেক্টেড এৰিয়া তাত আমি হেল্থ কেম্প পাতিম আৰু ব্লাড চেম্পল কালেকশ্যন কৰি তাৰ ব্যৱস্থা ৰোধ কৰাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। এতিয়া এইটো এটা ছিজনেই আচলতে ডেংগুৰ। আচলতে ধৰক এই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এনেকুৱা ডেংগুৰ কাৰণে মহৰ কামোৰৰ পৰাই হয় আচলতে। যিহেতু মহৰ কামোৰৰ পৰা হয় আমি সেইকাৰণে মহৰ যাতে বিস্তাৰটো আমি মহ বিস্তাৰিত হ'ব নোৱাৰে তাতে ৰোধ কৰিব পাৰোঁ মহ সংক্ৰমণ। সেইটো কাৰণে আমি যিখিনি চ'ৰ্চ ৰিডাকশ্যন কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ তাৰমানে মহৰ যাতে মহ বিস্তাৰ হ'ব নোৱাৰে যাতে সেইকাৰণে মানে আমি বিভিন্ন ব্যৱস্থা লৈছোঁ আৰু ফগিং কৰিছোঁ। সেইকাৰণে মানুহখিনিকো অলপ সজাগ কৰি দিয়া হৈছে কমিউনিটি লেভেলত যাতে মানে ডেংগুৰ কাৰণে অলপ যাতে মহে হেৰি কৰিব নোৱাৰে। ঘৰৰ চৌহদটো চাফ চিকুণ কৰি ৰাখিব দিয়া হৈছে। ক'তো যাতে জমা পানী যাতে যিকোনো হেৰিয়াতে জমা পানী যাতে নাথাকে। ৰাইজকো মানে সজাগ কৰিছোঁ যাতে সেই তেনেকুৱা ধৰণৰ মহ হেৰি হ'ব পৰা জেগাবোৰ যাতে হেৰি কৰে ব্যৱস্থা লয় যাতে